নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ ঘৰত কেতিয়াবা সৰ্প সোমোৱা দেখা যায় বা সাপ সোমোৱা দেখা যায়। তেনেস্থলত সেই ঘৰৰ ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰত চিন্তিত হৈ পৰে যে ঘৰত সাপ সোমালে ভাল নে বেয়া, বা সাপ সোমালে কিবা অমংগল হ'ব নেকি, সেই বিষয়ে তেওঁলোকে মোক প্ৰায় সোধে। আজি মই সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ঘৰত সাপ সোমোৱাটো ভাল বুলি নকয়, কিন্তু ইয়াৰ কথাটো হ'ল যে যদি আপোনাৰ ঘৰ বা আপোনাৰ ঘৰৰ ভিতৰত সাপ সোমাইছে, তেন্তে সেইটো কোনো কাৰণত মংগলৰ চিহ্ন নহয়। প্ৰত্যেকৰ ঘৰত কেতিয়াও সাপ নহয়। যদি আপোনাৰ ঘৰত সাপ প্ৰৱেশ কৰিছে, তেন্তে হয়তো ভৱিষ্যতে আপোনাৰ ঘৰখনত কিবা অপায়মংগল হ'ব পাৰে বা কাৰোবাৰ শত্ৰু নজৰৰ দুখ আপোনাৰ ঘৰৰ ওপৰত পৰিব পাৰে। যদি আপোনাৰ ঘৰত কোনোবা শনিবাৰে বা মঙলবাৰে আপোনাৰ ঘৰত সৰ্প প্ৰৱেশ কৰিছে, তেন্তে এইটো কোনো কাৰণতে ভাল লক্ষণ নহয়। এই ঘটনাটোৱে এইটোৱে ইংগিত বহন কৰে যে হয়তো ভৱিষ্যতে বা অনাগত ভৱিষ্যতত আপোনাৰ ঘৰত কিবা এটা অমংগল হ'ব পাৰে। আপোনাৰ ঘৰত হয়তো কিবা দুৰ্ঘটনা হ'ব পাৰে বা শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে। তাৰে ইংগিত এই ঘটনাটোৱে প্ৰদান কৰে। তেনেস্থলত আপুনি কি কৰিব লাগে? কোনোবা এখন শিৱ মন্দিৰত বা কোনোবা এটা শিৱ মন্দিৰত আপুনি সোমবাৰে গৈ শিৱলিংগত বগা ফুল আৰু কেঁচা গাখীৰ লগতে বেলপত্ৰ অৰ্পণ কৰিব লাগে। এটা পঞ্চমুখী দীপক জ্বলাব লাগে আৰু লগতে পাৰিলে ভকতক তাত ক্ষীৰ খুৱাব লাগে। আৰু এহাল নাগ নাগিন ৰূপৰে হওক বা তামৰে হওক মন্দিৰত দান কৰিব। এনে কৰিলে যদি আপোনাৰ কিবা অমংগল হোৱাৰ আশা আছেও, তেন্তে সেই অমংগল হোৱা যিটো আশংকা থাকে সেইটো দূৰ হয়। দ্বিতীয় কথাটো হ'ল বন্ধুসকল, যদি আপোনাৰ ঘৰত সাপ ৰবিবাৰে, সোমবাৰে, বুধবাৰে আৰু শুকুৰবাৰে প্ৰৱেশ কৰে, তেন্তে আপুনি জানি ল'ব যে আপোনাৰ দ্বাৰা জানি কিংবা অজানি আপুনি সৰ্পৰ অপকাৰ কৰিছে, যাৰ বাবে নাগৰাজ আপোনাৰ ওপৰত অসন্তুষ্ট হৈছে, যাৰ ফলত আপোনাৰ ঘৰত সি আহি প্ৰৱেশ কৰিছে। গতিকে এনেস্থলতো আপুনি তাৰ প্ৰতিকাৰ কৰিব লাগে। তাৰ প্ৰতিকাৰ স্বৰূপে আপুনি কোনোবা মনসা মন্দিৰত আপুনি এহাল নাগ নাগিন দান কৰিব লাগে। লগতে পাৰিলে শিৱ মন্দিৰত এপাত ত্ৰিশূল আৰু 1 কলহ চাউল শিৱ মন্দিৰত দান কৰিব লাগে। এনে কৰিলে সেই দোষ দূৰ হয় বুলি কোৱা হয়। তৃতীয়তে বন্ধুসকল, যদি আপোনাৰ ঘৰত বৃহস্পতিবাৰৰ দিনা নাগ প্ৰৱেশ কৰে, তেন্তে এইটো অত্যন্ত অশুভ বুলি কোৱা হৈছে। যিহেতু গুৰুবাৰৰ দিনা যদি আপোনাৰ ঘৰত কোনোবা সাপ প্ৰৱেশ কৰে, তেন্তে এইটো অত্যন্ত অশুভ আৰু ই আপোনাৰ ঘৰলৈ অমংগল লৈ অহাৰ সংকেত প্ৰদান কৰিছে। আৰু ইয়াৰ মুখ্য কথাটো হ'ল যে অনাগত দিনত আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে, বা আপোনাৰ এই ঘটনাটো আপোনাৰ ওপৰত গুৰু ৰুষ্ট হৈছে বা আপোনাৰ ওপৰত ঈশ্বৰ অসন্তুষ্ট হৈছে, তাৰে ইংগিত এই ঘটনাটোৱে প্ৰদান কৰে। গতিকে যদি আপোনাৰ গুৰুবাৰ দিনা সাপ প্ৰৱেশ কৰে আপোনাৰ ঘৰত, তেন্তে অনুগ্ৰহ কৰি আপুনি কোনোবা এটা সোমবাৰে ভকতক আনি ভালদৰে সেৱা শুশ্ৰূষা কৰিব লাগে। 3জন পাৰে 4জন পাৰে তেওঁলোকক বগা বস্ত্ৰ দান কৰিব লাগে। লগতে তেওঁলোকক ক্ষীৰ খুৱাব লাগে আৰু ভগৱানক প্ৰাৰ্থনা কৰিব, যি ভুল ত্ৰুটি হৈছে সেইখিনি আমাক মাৰ্জনা কৰিব। যিহেতু এই বস্তুকেইটা আমি বহুতে নাজানো, বহুতে ভুল কৰি থাকো যে আমাৰ ঘৰত সাপ প্ৰৱেশ কৰাটো স্বাভাৱিক ঘটনা বুলি আমি ভাবো, কিন্তু এইটো কোনো ধৰণৰ স্বাভাৱিক ঘটনা নহয়। প্ৰত্যেকৰ ঘৰতে কেতিয়াও সাপ নোসোমায়। ইয়াৰ মুখ্য কাৰণ হৈছে যে আমাৰ কিবা নহয় কিবা এটা ভুল বা আমাৰ কিবা ভৱিষ্যতে হ'ব লগা ঘটনাৰ ইংগিত এই ঘটনাৰ মাধ্যমেদি আমাক ঈশ্বৰে দিব খুজিছে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে এই বিষয়টো ভালকৈ বুজি পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।